হাই গাইজ, আজি আমি যাম পাঞ্জাব পাটিয়ালা, মানে আমাৰ অল ইণ্ডিয়া পুলিচ গেম আছে জিমনাষ্টিকৰ। আজি আমাৰ ৰাতি ট্ৰেইন আছে 12টা বজাত। যিহেতু সেইকাৰণে আজি খেলিবলৈ যাম, সেইকাৰণে আমি কালী মন্দিৰলৈ আহিলোঁ। ওচৰতে কালী মন্দিৰ আছে, গতিকে কালী মন্দিৰত সকলো আমি আহিলোঁ। সকলোৱে যাতে ভালে কুশলে খেলিব পাৰে আৰু সকলোৱে যাতে ভালে কুশলে ঘূৰি আহিব পাৰে, যাতে কোনো যাতে দুখ নাপায়, তাকেই কামনা কৰিছোঁ। আৰু আমাৰ এবাৰ কিন্তু জিমনাষ্টিক গেমটো ফাৰ্ষ্ট টাইম খেলিমগৈ আমি। আগতে আমি জিমনাষ্টিক খেলা নাই, আমাৰ ছিনিয়ৰসকলে খেলিছে আৰু আমাক শিকাইছে। যিখিনি মানে আমি পাৰিছোঁ আৰু এতিয়ালৈকে আমি সেইখিনিয়ে দেখামগৈ পাৰফৰ্মেঞ্চ, আৰু যাতে ছিনিয়ৰবিলাকে যাতে বেষ্ট দিব পাৰে, মানে ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰে, তাকেই কামনা কৰিছোঁ। মানে বেষ্ট অফ লাক, সকলোৱে বেষ্ট অফ লাক থাকিল, যাতে সকলোৱে ভাল খেল দেখাব পাৰে, যাতে ভাল নাম এটা আছাম পুলিচলৈ আনিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু কিনো ক'ম, মানে তাত এতিয়া ভাল প্লেয়াৰ আহিব। আমি প্লেয়াৰবিলাকক চাই মেলি আমি নতুন বস্তু শিকিব পাৰিম আৰু নেক্সট অল ইণ্ডিয়াৰ কাৰণে আমি ভালদৰে প্ৰিপেৰেশ্যন চলাব পাৰিম আৰু নেক্সট বছৰ যাতে আমি বেষ্ট দিব পাৰোঁ, তাকে মানে চেষ্টা কৰিম। যিমান পাৰোঁ নিজৰ পৰা 100% দিম আৰু আপোনালোকক পাঞ্জাব যোৱাৰ ভিডিঅ' দি যাম। গতিকে পাঞ্জাবখন যিমান আমি দেখিছোঁ, যিমান দেখাব পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। সিমানেই আছে ক'বলৈ, আৰু একো নাই। আপোনালোকে যদি মোৰ ফেচবুক পেজলৈ নতুন কৰিছে তেন্তে ফ'ল' কৰি ল'ব, নহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে।